যদি খাবৰ মন আছে পচন সাৰ বনাওক কেঁচু সাৰ বনাওক আপুনি ঘৰত নিজে খাবলৈ মন আছে যদি বনাওক নিজে খাওক সুস্বাস্থ্যৰে থাকক নহলে পচন সাৰ কীটনাশক দ্ৰব্য আপুনি মাৰিবলৈ যদি হয় তেতিয়া আপুনি আপোনাৰ বিভিন্ন ধৰণৰ নমস্কাৰ মই আন এটা ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত আহিছোঁ তো আলু লোকেল আলু তো বিনা ৰাসায়নিক সাৰত কেনেকৈ কৰে তো মই দাদা এজন আছে আমাৰ ইয়াত লোকেল আলু কৰি আছে তো বিনা ৰাসায়নিক নিজৰ ঘৰুৱা পচন সাৰেৰে নিজে পচন সাৰ তৈয়াৰী কৰি কেনেকৈ আলু খেতি কৰে তো আপোনালোকক ভিডিঅ'টো দেখাই থাকিম লাষ্টলৈকে ভিডিঅ'টো চাই থাকিব এইটো লোকেল সাৰ ন কি কি হয় এইটোত কি কি ইয়াত আছে তোমাৰ গোবৰ তাৰপিছতে গোবৰ আছে তাৰপিছত খেৰ আছে কলগছ আছে আৰু ভুচি আছে ছাগলী গোবৰ আছে নিজে বনাই লৈ চাগে বনাই লৈ তাৰপিছত মোৰ হাঁহ আছে হাঁহৰ যিটো গু আছে সেইবিলাক গোটেইটো দি পেলাই নি এইটো এটা মানে ৰাসায়নিক সাৰ ৰাসায়নিক নহয় এইটো পচন সাৰ কৰিছোঁ গম যথেষ্ট উৎপাদন আছে এইটো কষ্ট হয় চাগে বহুত দিন থৈ দিব লাগে এক বছৰ থওঁতো এবছৰত কমপ্লিট এইটো মানে ধৰক মানে ৰেডি মানে ধৰক ইউজ কৰিবলৈ হৈ যায় এক বছৰৰ কাৰণে তাত মানে বেজ বাই বেজ পেলাই থাকোঁ প্ৰথম ধৰি লওক খেৰ পেলালোঁ তাৰ ওপৰত গোবৰ পেলালোঁ কলগছ পেলালোঁ কাটি তাৰ ওপৰত আকৌ হেৰি পেলালোঁ গোবৰ পেলালোঁ তাৰপিছত নৰা দিলোঁ গোবৰ পেলালোঁ এনেকৈ বিভিন্ন ধৰণৰ ছাগলী আছে হাঁহৰ গোবৰ আছে চব পেলাই মেলি তাতে মানে পচন সাৰটো কৰি থৈ দিওঁ এক বছৰৰ পিছত উলিয়াই আনো উলিয়াই হৈ যায় তো এইটো তাৰপিছত এই আপোনাৰ আলু গছৰ চিষ্টেমটো কেনেকুৱা আপুনি অলপ ই কৰিব ধৰক দিয়া চিষ্টেমটো ধৰক আপোনাৰ ধৰক আলু লাইনে লাইনে দিয়ে আলু লাইনত দি যাম লাইন দিছোঁ ইয়াত ৰোৱাৰ পিছত এই পচন সাৰটো আলুটো দিয়াৰ পিছতহে সাৰটো দিয়ে ন দিয়াৰ পিছত আগতো দিলেও হয় কিন্তু মই যিহেতুকে মানুহ লগাইছোঁ তেওঁৰ হাজিৰাৰ কথা আছেতো হয় গতিকে প্ৰথম আলুটো ৰুই তাৰ ওপৰত পচন সাৰটো দি দিছোঁ এইটো এটা এটাকৈ দি যাব লাগে মানে এনেকৈ ধৰক 4 ইঞ্চি 6 ইঞ্চিকৈ দি আছে এজন আলু দি দিব লাগে তো এইবিলাক খুৰীয়ে দি আছে আৰু লাইন দি আছে লাইনৰ পিছতহে এইবিলাক আপোনাৰ যোনবিলাক পচন সাৰবিলাক যে তৈয়াৰী কৰে এইবিলাক দিব লাগে তো আপোনালোকে এনেকুৱা চিষ্টেমত আলু কৰিব পাৰে তো কোনো ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নাই বিনা ৰাসায়নিক সাৰৰ ব্যৱহাৰ কৰি এইবিলাক খুবেই ভাল এটা উন্নতি পায় আৰু ভাল প্ৰডাকশ্যন কিমান প্ৰডাকশ্যন হয় এনে ধৰক মই একজেক্টলি মই ক'ব নোৱাৰোঁ কিন্তু যথেষ্ট প্ৰডাকশ্যন হয় ইয়াত অলপ শুকাই যোৱাৰ পিছত মই পানী দিওঁ হয় আকৌ পানী দিওঁ যেতিয়া গাজ আহিব গাজৰ ওপৰত যদি বৰ বেছিকৈ থাকে তেতিয়া অলপ পচন সাৰ দি দিওঁ আৰু 2-3বাৰ মই পানী দি দিওঁ পানী দিলে প্ৰডাকশ্যনটো বেছি মাটি চপোৱাৰ আগতে মই পানীটো দিওঁ মাটি চপোৱাৰ আগতে পানী দিয়ে ন পানী দি যেতিয়া গাজ আহিব গাজত পানী দি দিওঁ মাটি কিমান দিন পিছত চপায় মাটি গোটেইবোৰ যেতিয়া একেবাৰে গাজ আহিব ভালকৈ গাজ আহিব ধৰক মোটামুটি 30 দিন 35 দিন পিছত তেনেকৈ দিওঁ হয় গাজ অহাৰ পিছতে যদি মোৰ থাকে পচন সাৰ থাকে গাজ অহাৰ পিছত কম পাতলাকৈ ৰাসায়নিকটোতো আপোনাৰ এইটো যিটো আপুনি সাৰটো বনাইছে ন ধৰক ঘৰুৱা যিবিলাক সাৰ বনাইছে ৰাসায়নিকতটো ভাল এটা ভাল ৰিজাল্ট পায় ৰাসায়নিক সাৰ দিলে মাটিডোখৰ নেক্সট ইয়াৰ আকৌ ৰাসায়নিক ইউজ কৰিব লাগিব তাত গতিকে প্ৰডাকশ্যনটো কম হয় মানে লাহে লাহে কম হ'ব মাটিটো প্ৰথম বেয়া হৈ যায় আৰু কেঁচু সাৰ যদি কেঁচু সাৰ বনাইছা কেঁচু সাৰ যথেষ্ট উপকাৰ হ'ব মাটিডোখৰ একো দিগদাৰ নহয় আৰু আজিকালি ফাৰ্টিলাইজাৰ ইউজ কৰিলে গম পাইছাই মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ হয় কিবা হয় ন গতিকে দুটা এটা খাবলৈ নিজে আমি পচন সাৰ থৈ দি কৰিব লাগে তো কি এটা মেছেজ দিব ৰাইজক যে ৰাসায়নিক সাৰটো ব্যৱহাৰ কৰিব লাগে নিজৰ ঘৰত যিটো প্ৰস্তুতি কৰি বনাই ল'ব লাগে আপুনি যদি খাবৰ মন আছে পচন সাৰ বনাওক কেঁচু সাৰ বনাওক আপুনি ঘৰত নিজে খাবলৈ মন আছে যদি বনাওক নিজে খাওক সুস্বাস্থ্যৰে থাকক নহ'লে পচন সাৰ কীটনাশক দ্ৰব্য আপুনি মাৰিবলৈ যদি হয় তেতিয়া আপুনি আপোনাৰ বিভিন্ন ধৰণৰ আপোনাৰ দেহাৰ মানে বিভিন্ন ধৰণৰ অসুখ হ'ব পাৰে গতিকে আমাৰ আজিকালিতো দেখিছে বিভিন্ন ধৰণৰ কীটনাশক দ্ৰব্য মৰাৰ লগে লগে আজিকালি কিছুমান মই দেখিছোঁ কীটনাশক দ্ৰব্য মাৰিলেও পোক নাযায় এনে যদি আপোনাৰ পোক লাগে তেতিয়াতো আপোনালোকে কেমিকেল ইউজ নকৰে চাগে কি ব্যৱহাৰ কৰে পোক লাগিলে আমি একো ব্যৱহাৰ নকৰোঁ বিশেষকৈ আলুত পোক লাগিলে লাষ্টত কিন্তু হেৰিটো মাৰোঁ দেই যিটো তোমাৰ হেৰি ব্লাইট বেমাৰটোৰ কাৰণে ব্লাইট বেমাৰটো যদি আগতীয়াকৈ লাগে এগ্ৰিকালচাৰ চাইণ্টিষ্টসকলৰ লগত আলোচনা কৰি ব্লাইটৰ কাৰণে তেওঁলোকে যিটো দিয়ে সেইটো ব্লাইটৰ কাৰণে মেংগ'জেব এনেকুৱা ইণ্ডোফিল বা সেয়ে আমি চক এজন মানুহৰ পৰা ভাল এটা শিকিব পাৰিছোঁ যে ৰাসায়নিকতকৈ নিজৰ পচন সাৰ পেলোৱা জাবৰ জোঁথৰ দি সেইবিলাক নিজৰ এটা প্ৰস্তুতি কৰি আলু খেতি কৰিব পাৰে আৰু ভাল এটা উন্নতি হয় ভাল এটা প্ৰডাকশ্যন পায় এজনে তো ধন্যবাদ
মই বৈশা গৰুমুৰীয়া ৱাৰ্ড মেম্বাৰ 5 নং ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰ ৰমণী হাজৰিকা। ঠিক ধন্যবাদ সময় দিয়াৰ কাৰণে।